হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? মোৰ ফালৰ পৰা আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বিহু উৎসৱ বুলি বিশেষ একো কৰা নাই, গাঁৱতো যোৱা নাই, মইতো গুৱাহাটীত থাকোঁ। আপোনালোকলৈ এটা এনেই চিম্পলকৈ ভিডিঅ' চাই লওক আপোনালোকে কেনেকুৱা হৈছে। এয়া ফ্ৰেণ্ডছ, বৰা চাউলৰ গুড়া খুন্দি আছে। যিহেতুকে গুৱাহাটীতে হয়, গাঁৱত হ'লে আপোনাৰ ঢেঁকীত খুন্দে, গুৱাহাটীত হয় খুন্দাতে খুন্দি আছোঁ। এয়া মা চালি আছে, গুড়া চালি আছে। গুৱাহাটীত আপোনাৰ বেছি ডাঙৰকৈ কৰাও নহয়, কিন্তু আপোনাৰ নিয়মটো কৰিছোঁ আৰু এনে বৰা চাউলৰ গুড়াটো হৈ গ'ল বাৰু, অকণমানেই খুন্দিছোঁ, বেছি নহয়, হৈ গ'ল এইটো। এয়া চাওক, এই তিলৰ পিঠা বনাবলৈকে তিল খুন্দি আছোঁ। তিল খুন্দি আছোঁ যাতে মানে মা অকণমান বেছিকৈ খুন্দি থৈ দিব, কাৰণ মা মানে মাংস চিকেন মানে তিলেৰে বনায়, য'ত মই সেইটো বস্তু বহুতে ভাল পাওঁ, সেইকাৰণে চাই লৈছোঁ কিমান গুড়া হৈছে। এতিয়া আপোনাৰ গুড় গৰম কৰি আছে পিঠাৰ কাৰণে। এইটো আপোনাৰ কি কৰিব, ইয়াতে গৰম কৰি উঠাৰ পিছত মানে ঠাণ্ডা হ'ব দি ইয়াতে একেলগে তিল দি দিব, দি কিনে আপোনাৰ পিঠা বনাব। লগতে আপোনাৰ এইখিনিও দি দিব। এইখিনি দি এতিয়া চাওক পিঠা বনাই আছে। ফাৰ্ষ্ট তিলৰ পিঠা বনাইছে, তিলৰ পিঠাই বনাই আছে, বেছি নহয়, অকণমান আৰু নিয়মটো কৰি আছে। মা বনাই আছে, মই বনোৱা নাই বাৰু। চাওক আপোনালোকে চাই। এতিয়া সান্দহ খুন্দিবৰ কাৰণে উখোৱা চাউল ভাজি আছোঁ। মানে মই ক'লোঁ নহয়, চব নিয়মটো কৰিছোঁ আৰু অকণমান। ভাজি উঠাৰ পিছত আপোনাক খুন্দি আছোঁ, মানে উৰলতে খুন্দি আছোঁ, ঢেঁকীটো নাই গুৱাহাটীত, ক'ত বাৰু ঢেঁকী বিচাৰি যাম, উৰলতে খুন্দি আছোঁ। এয়া হৈ গ'ল, গুড়ি হৈ গ'ল, অকণমানে কৰিছোঁ, হৈ গ'ল। এতিয়া আপোনাৰ নাৰিকল ৰুকি আছে, মানে এতিয়া নাৰিকলৰ পিঠা, নাৰিকলৰ লাডু এইখিনি কৰিবৰ কাৰণে নাৰিকল ৰুকি আছে, মায়ে ৰুকি আছে। তাৰপিছত এতিয়া নাৰিকল ভাজি আছোঁ, মই ভাজি আছোঁ নাৰিকল। আপোনাৰ নাৰিকলৰ লাড়ু বনাব লাগিব, এইটোত লাড়ু হয় বাৰু, পিঠাৰ কাৰণে এক্সট্ৰাকৈ কৰিছে। এয়া লাড়ু বনাই আছে, এতিয়া লাড়ুটো হৈ যাবয়ে। এতিয়া বনাব নাৰিকলৰ পিঠা বনাই আছে, চাই থাকক আপোনালোকে। এইটো মোৰ চবতকৈ ফেভাৰেট বস্তু, তেলপিঠাত আপোনাৰ দিয়া হৈছে মানে আলা চাউলৰ আপোনাৰ গুড়া খুন্দি কিনে তাৰে গুড়িটো, তাৰপিছত লগত মিঠৈ, তিল, নিমখ আৰু বেকিং পাউডাৰ দিছোঁ। তাৰপিছত আধা ঘণ্টা থোৱাৰ পিছত আপুনি এনেকৈ তেল বা ৰিফাইনত দি দিব। তেল বা ৰিফাইনত দিয়াৰ পিছত আপোনাৰ ধুনীয়াকৈ এনেকৈ ফুলি উঠিব। মই গোটেইখিনি কোৱা নাই বাৰু, আপোনালোকক এনেই মই দেখাই দিছোঁ কি বনালোঁ, সেইটোৱে গোটেই একো দেখাই দিয়া নাই মই।
সো এয়া হৈ গ'ল তেল পিঠা ফ্ৰেণ্ডছ ইমানেই আছিলে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব